নমস্কাৰ আকৌ এবাৰ স্বাগতম জনাইছোঁ আমি অসমীয়া সঁচাইলৈ আজি আপোনালোকৰ আগলৈ লৈ আহিছোঁ অসমৰ আন এক প্ৰতিভা হিতেশ চন্দ্ৰ দাস যি ইণ্টাৰনেশ্যনেল ৰেকৰ্ড অফ বুকছৰ খিতাপ অৰ্জন কৰিছে যোৱা লকডাউনৰ সময়ত তেখেতে অনলাইন যিটো ৱেবিনাৰ বুলি কয় অনলাইন ৱেবিনাৰত অংশগ্ৰহণ কৰি মাত্ৰ 34 ডেজৰ ভিতৰত 390 চাৰ্টিফিকেট পাইছে আৰু এতিয়ালৈকে বহুতকেইটা ৰেকৰ্ডত তেওঁৰ নাম সন্নিৱিষ্ট হৈছে ৰেকৰ্ড এপ্ৰুভেল হৈছে কিন্তু তেখেতে বৰ্তমানলৈকে ক্লেম কৰা নাই আৰু ক্লেম কৰাৰ পিছত হয়তো আৰু ভালে কেইটামান ৰেকৰ্ড হিতেশ চন্দ্ৰ দাসৰ দখলত আহি যাব হিতেশ চন্দ্ৰ দাসৰ ঘৰ ঢেকিয়াজুলিৰ হলসুবাৰী ঠেলামৰাত তেখেত ৰাজস্থান কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ কেমেষ্ট্ৰি বিষয়ৰ ছাত্ৰ আৰু তেখেতে এই ৰেকৰ্ডৰ অধিকাৰী হৈছে আহকচোন তেখেতৰ মুখেৰে শুনো তেখেতৰ ভাষ্য ফাৰ্ষ্ট অফ অল মই নিজকে প্ৰাউড ফিল কৰিছোঁ আৰু মই নিজেই গৌৰৱান্বিত আৰু মই একচুৱেলি মোৰ পেৰেণ্টছ মোৰ শিক্ষাগুৰুসকল আৰু মোৰ ছ'চাইটি মই চবকে লৈ গৌৰৱান্বিত ফিল কৰি আছোঁ জিনিয়াছ বুকতো কৰিছোঁ এপ্ৰুভেল হৈ আছে কিন্তু জিনিয়াছ বুকত আৰু যিটো ৱৰ্ল্ড বুক অফ ৰেকৰ্ড তাৰপিছত ইনক্ৰেডিবল বুক অফ ৰেকৰ্ড ঠিক তেনেকুৱা 4-5টা মই এপ্লাই কৰিছোঁ এপ্ৰুভেল হৈ আছে কিন্তু মই ৰেকৰ্ডকেইটা ক্লেইম কৰা নাই এতিয়ালৈকে এনে মোৰ পুত্ৰই মানে এনে ইমানখিনি মানে চাৰ্টিফিকেট অৰ্জন কৰাৰ পিছত মোৰ মানে এটা আনন্দ আৰু গৌৰৱৰ মানে লাগি আছে আৰু আৰ্থিকৰ কথা কৈছে আৰ্থিকৰ বহুতো সমস্যাৰ মাজেদি মই মানে মোৰ ল'ৰাক মানে ইমানখিনি মানে আগবঢ়াই মানে নিবলৈ মই সক্ষম হৈছোঁ মই যে ভবা নাছিলোঁ যে এনেকুৱা হ'ব মোৰ পুত্ৰ এনেকুৱা যে সি লকডাউনৰ মাজত এনেকুৱা কাম কৰিছে মানে 34জনৰ মাজত সি 390টা চাৰ্টিফিকেট মানে উপাৰ্জন কৰিছে মোৰ ভাল লাগিছে আনন্দিত হৈছে ফুৰিবলৈ ক'তোই যোৱা নাই মানে ঘৰতে এটা ঘৰতে মানে ইয়াতে বহি থাকে মই ইয়াতে ভাত পানী তাকে আনি দিওঁ ইয়াতে খায়